মানুহে বিচাৰিলে যদি সকলো পোৱা যায় তেন্তে অপেক্ষাৰ কি মূল্য থাকিব। মানুহে পাহৰো বুলিলেই যদি সকলো পাহৰিব পৰা যায় তেন্তে স্মৃতিৰ কোনো মূল্যই নাথাকিব। আজি মোক তুমি আঁতৰি যাব কৈছা, যিদিনা এই পৃথিৱীৰ পৰা আঁতৰি যাব সিদিনা মোক চিঞৰি মাতিলেও ঘূৰাই নাপাবা। না সুখত থাকিবা না দুখত কান্দিবা, মাথো মোৰ স্মৃতিয়ে আমনি কৰিব তোমাক। অভিমান তোমাৰ আগত দেখুৱাম, কাৰণ তুমি মোৰ বুকুৰ আপোন। আঁতৰি যাবা বুলি ভয় হয়, সেয়েহে অলপ সন্দেহ কৰোঁ। কাজিয়া লাগিলেও খং থাকিলেও তোমাৰ প্ৰেমতেই পৰোঁ। ভগৱানে যাতে আমাক সদায় এনেকৈ ৰাখে তাৰে প্ৰাৰ্থনা কৰোঁ। লাজ ভাৱেৰে হেল্ল' বুলি কোৱা প্ৰথম ফোনটো পিছলৈ ৩-৪ ঘণ্টীয়া হয়। খং উঠি গালি দিলে পিছলৈ সেই খঙেই দুগুণ মৰম হৈ ৰয়। বিশ্বাস কৰোঁ নকৰাকৈ হাতখন ধৰোঁতে পিছলৈ সেই হাতখনেই আপোন হয়। ভয় কৰি আপোন কৰি লোৱাজন পিছলৈ জীৱন সংগী হয়।